নমস্কাৰ স্বাগতম জনাইছোঁ সকলোকে এটি নতুন ভ্লগলৈ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে তো বলক আৰম্ভ কৰোঁ আজিৰ ভ্লগটো চাওক না সেইদিনা বছৰটো শেষ হৈ উঠিছিল মাত্ৰ আজি উৰুক আহি পালে তো প্ৰথমে আপোনালোকক সকলোকে উৰুকাৰ বহুত বহুত শুভেচ্ছা জনালোঁ আৰু এতিয়া কি মই ভ্লগটো পোৱা আৰম্ভ কৰিছিলোঁ কিন্তু কিবা এটা মোৰ ভাল নালাগিল তো সেইটো সেই কৰি পিনে এতিয়া নতুনকৈ ইন্ট্ৰডাকশ্যন কৰিছোঁ কিন্তু দিনৰ ক্লিপবিলাক ৰখা হৈ গ'ল আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ আমাৰ পুৰাণ ঘৰলৈ তো তাকে মই ভাবিলোঁ যোৱাৰ টাইমলৈকে মই আৰম্ভ কৰোঁ তো বলক তাৰে আমি গৈ পাই আপোনালোকৰ দিনৰ ক্লিপকেইটা চোৱা হৈ যাব চ' ঠিক আছে দেন লেটছ গো এণ্ড ডেটছ ইট যে আমাৰ বিহু বুলি পাপাই লটাৰী টিকেট কাটিছিল এণ্ড ভাগ্যক্ৰমে আমি ফাৰ্ষ্ট প্ৰাইজ পাইছোঁ ডেটছ এ মিউজিক চিষ্টেম ইমান ভাল লাগিছে নহয় চলো इसको भी बचा कर देखते हैं সৰু মামা আহিছে আৰু গাহৰি নানিবনে এয়া মামাই গাহৰি লৈ আহিছিলে আহোঁতে আৰু এতিয়া বইল হ'বলৈ দিছোঁ আৰু একেবাৰে ধুনীয়াকৈ পুৰি পিনি খোৱাৰহে কথা আৰু ঐ কোমলকৈ বাঁহৰে লেকেচি গানত তোলে পৰা ছোৱালী কোমলকৈ বাঁহৰে লেকেচি গানত তোলে পৰা ছোৱালী যিদিনা তোমাকে মই প্ৰথম দেখিলো সেইদিনাই তোমাৰে মই প্ৰেমত পৰিলো যিদিনা তোমাকে মই মিঠা হাঁহিতিৰে জানৈ বেকা চাৱনীৰে সেইফালে মা ৰান্ধনীশালত পাপা আৰু খুৰা আছে আৰু খুৰা গুৱাহাটীৰ পৰা আহি আছে তো খুৰাও গাহৰি লৈ আনিম বুলি কৈছে আৰু এতিয়া তাৰে প্ৰিপাৰেশ্যনটো অকণমান বেলেগ হ'ব আপোনালোকক দেখাই আছোঁ গম পাব আমাৰ য'ত খানা বনাই আছে মনৰে মাজতে আমাৰে তো আমাৰ য'ত খানা বনাই আছে তাত আইতাই গম নাপায় আমি গাহৰি আনিছোঁ বুলি খুৰাই গাহৰি লৈ আহিছে আৰু এতিয়া আমি খুৰীমাহঁতৰ ঘৰত আহিছোঁ গাহৰি বইল কৰিবলৈ আমি এইবিলাক চব আমাৰ চিক্ৰেটলি হৈ যাব আমাৰ আমাৰ কালাৰ মিলি আছে কাপোৰৰ চা অলমষ্ট মেচিং তুমি যদি তোমাৰ এখন গুছাইলি অলপ সেই আৰু এই তোৰটো গুছাই তো এতিয়া আমি গাহৰি বইল কৰিম পুৰিম মজা লাগিব আৰু এইফালে গাহৰি বইল হ'ব দি আহিছোঁ আৰু এইফালে এতিয়া গৰম গৰম চিকেন খাব লাগে ইফালে গাহৰি বইল হোৱাৰ পাছত এতিয়া খুৰাই পুৰি আছে খুৰা একেবাৰে এক্সপাৰ্ট গতিকে আমাক একো কৰিবলৈ দিয়া নাই খুৰাই আমাক একদম টেষ্টি কৰি খুৱাব বাকী আপোনালোকেও চাব নালাগে আপোনালোকেও জনাব পাৰিলে যে আপোনালোকৰ প্ৰিপাৰেশ্যন কেনেকুৱা উৰুকাৰ আছে কিন্তু কথাখিনি শুনি যাব আমি গাহৰি খালোঁ এতিয়া আমি অলপ ফুৰিব আহিছোঁ ৰাস্তাই পোহৰ নাই বাট কথাখিনি কৈছোঁ ন আমি আৰু বহুত সঁচাকৈ বহুত বেছি টেষ্টি হৈছে গাহৰিখিনি হয়নে মানুহ ইয়াতে সেয়া আমাৰ ভাত ৰেডি হৈ গ'ল এতিয়া আমি খোৱা লোৱা কৰোঁ আৰু খাই মেলি আজিৰ কাৰণে সামৰিম আৰু দেন আপোনালোকক অহাকালি লগ পাম ভাত ঠাণ্ডা দিছিল মামা অ'কে চ' আমি আহিলোঁ আহি মেলি এতিয়া শুই যাওঁ উঠিব লাগিব ৰাতিপুৱা আকৌ মেজিৰ ফালে যাব লাগিব মাই গড কেনেকুৱা ঠাণ্ডা দিছে নহয় এতিয়াৰ কাৰণে আৰু সেই নকৰোঁ
আজি দিনটো ইমান মোৰ ক্লিপ লোৱাই নহ'ল বাৰু এতিয়া কালি চাওঁ কি হয় কণ্টিনিউ হ'ব আপোনালোকক অহাকালি হাই গুড মৰ্ণিং তো এতিয়া উঠিলোঁ গা পা ধুলোঁ ওলালোঁ আৰু মানে তাত লাইক অলৰেডি মেজে জ্বলোৱা হৈয়ে যায় ইমান মানে কি পুৱাই জ্বলাই দিয়ে চ' আৰু আমি ইমান পুৱাইও যাব নোৱাৰি তো হ'লেও এতিয়া যাব ওলাইছোঁ পাপাৰ হ'ল তো এতিয়া পাপাই ওলাই লওক তাৰপিছত বা মই এনেকৈ গৈ থাকিম মা পাছত যাব তো চাই থাকিব লেটছ চি পটাপট মেজিৰ পৰা এতিয়া প্ৰতিবাৰ নিচিনা মন্দিৰ যাওঁগৈ আমি গোটেইখিনি কাজিনছ মিলি চ' লেটছ গো কাৰ মোবাইল এইটো ইমান ভাল কেমেৰা হাই বাসুদেৱ মন্দিৰৰ পৰা এতিয়া আমি গৈ আছোঁ খাৰজোৰা আশ্ৰম তালিকা মন্দিৰৰ পৰা অহাৰ পিছত আকৌ আপোনালোকক আপডেট দিয়াই হোৱা নাই আমি মন্দিৰৰ পৰা আহি ভাত পানী খাই এতিয়া গধূলিয়ে হ'ল এতিয়া আমি গৈ আছোঁ মামাহঁতৰ ঘৰত বিহু বুলি আৰু আমাৰ গোটেইকেইটা পোৱালীক উঠাই লৈ আহিছোঁ উঠাই লৈ এতিয়া বুলি ব'লক আৰু যাওঁ মামাহঁতৰ ঘৰৰ অভিমুখে আহি পালোঁ মামাহঁতৰ ঘৰৰ পৰাও মামাহঁতৰ ঘৰত গৈছিলোঁ ন আৰু মোৰ কি হয় একচুৱেলি এটাতো মানে হেক লগ পোৱাৰ পিছত মই লাইক মানে মই যে কিবা কৰি আছোঁ ব্লগ কৰি আছোঁ পাহৰি যাওঁ আৰু নেক্সট কথা মানে সেই আৰু গোটেইখিনি কাজিনছ লগ হৈছোঁ একেবাৰে মানে কি তাৰ মাজত আৰু সৰু সৰু ক্লিপ কিছুমান ৰাখি থৈছোঁ কিন্তু মানে এনেকৈ আৰু ব্লগ কৰি থাকিব ভাল নালাগে বাট অলছ' ৱেল সেই কৰোঁ আৰু মানে কি মোৰ প্ৰতিবাৰেও মানে সেনেকুৱা হয় চব মানে একেলগে থকাৰ পিছত আৰু যিমানখিনি পাৰোঁ মাইণ্ডত যেতিয়ালৈকে থাকে যে মই ব্লগ কৰি আছোঁ তেতিয়ালৈকে মানে মই কৰি থাকিম নেক্সট মানে আকৌ মই পাহৰি যাওঁ চ' ঠিক আছে আপোনালোকক সকলোকে মাঘৰ বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ শেষ কৰিছোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে চাই ভাল পাব যিখিনি দেখাইছোঁ ৱেল ঠিক আছে দেন চা বাই বাই বহুত আৰু আহি আছে চেলিব্ৰেশ্যন চেনেল আহি আছে মই যেতিয়া যি পাৰোঁ আপোনালোকক সকলো মই আপোনালোকক কৰি দেখাই যাম আজিৰ কাৰণে বাই বাই চি ইউ ইন দ্য নেক্সট ভ্লগ